আসাম বিহু একদম আসাম কাক ৰাইজ ঠিকে আছেনে বাৰু মই চেষ্টাহে কৰিছোঁ ইমান বিখ্যাত পাৰ্কাছন নিছোঁ ৱৰ্ল্ড ফেমাছ আমি অসমলৈ যেনেধৰণে আছোঁ আশীৰ্বাদ কৰক অন দ্য স্পট আমি একো ৰিহাৰ্চেল কৰা নাই অন দ্য স্পট কালি শিৱামণিয়ে মোক ফোন কৰি কৈছিলে আৰু আমাৰ অসীমে যোগাযোগ কৰি দিছিলে মই আহিম বুলি ক'লোঁ মই কালি যোৰহাটৰ পৰা আহি আছিলোঁ আৰু আজিও কথা পাতিবলৈ সময় পোৱা নাই তেখেতে মা কামাখ্যাৰ ওচৰত সেৱা ল'বলৈ গৈছিল তাৰপৰা দুইজন ব্যস্ত অন দ্য স্পট যি পাৰিছোঁ ৰাইজে আশীৰ্বাদ দিয়ক